Hey guys, welcome back to our Siminkis vlog. আজি আমি আহিছো ত্ৰিবেণী সংগমত যেটো আছে প্ৰয়াগৰাজত গতিকে ত্ৰিবেণী সংগমত আমি দেউতাৰ অস্থি বিসৰ্জন দিবলৈ আহিছো এতিয়া আমি ত্ৰিবেণী সংগমলৈ গৈ আছো আৰু আপোনালোকে ভিডিওটো শেষলৈকে চাব আৰু লাইক শেয়াৰ সাবস্ক্ৰাইব फूलों के सब दल नदियों की कलकल আমি লগ কৰিলো ফাৰ্স্ট পণ্ডিতজিক ইয়াৰ ৰেড কুৰ্তি পিন্ধাটো হৈছে পণ্ডিতজি আমাৰ তেৱে আমাক নিয়মবোৰ শিকাই দিব কি কৰিব লাগে কি কৰিব নালাগে তো আমি ইয়াতে ফাৰ্স্ট বহি আছো এতিয়া মই পিণ্ডৰ কাৰণে আটা গুঠি আছো আটাটো মানে মঠি লৈ পিনে এটা লাড্ডু বনাব লাগে সো হেতুত গাখীৰেৰে গতিকে হেতু মই ভালদৰে কৰি আছো ইহতৰ নিয়ম মতে আৰু এতিয়া মই আটাটো ভালদৰে মঠি লৈছো মায়ে মোক তাত গাখীৰ দিছে আমি তিনিওটাই একেলগে বহি লৈছো মা মই বাইদেউ এতিয়া আমাৰ পূজা ষ্টাৰ্ট হৈ গ'ল ফাৰ্ষ্টতে আমাক শুদ্ধিকৰণ কৰি ল'ব কৈছে নিজে এনেকৈ পানী লৈ পিনে তো এইটো বস্তু এনে ঘাটৰ কাষত হয় একদম মানে নদীটোৰ কাষতে হয় কিন্তু যেহেতু এতিয়া বাৰিষা কাল পানী বেছি গতিকে ঘাটত এইখিনি কাম নহয় ঘাটটো নোপোৱাৰ অলপমান আগতে এইখিনি কাম ইয়াতে কৰা হয় যত পণ্ডিতজিৰ মানে নিজাকে অকমান ঠাই আছে তো এতিয়া আমি মুখখন শুদ্ধি কৰি ললো দেহাটো শুদ্ধি কৰি ললো আৰু এতিয়া আমাৰ পূজাখিনি ষ্টাৰ্ট হৈ গৈছে ইয়াৰ নিয়মবিলাক অলপ বেলেগ আমাৰ অসমৰ নিয়মতকৈ কিন্তু যাই পিনে ভালে লাগে খুব ধুনীয়াকৈ পূজা কৰি দিছে পণ্ডিতজিয়ে আৰু খুব ভাল লাগিছে আমাৰ যাই পিনে খুব ধুনীয়া বতা মাৰি আছিল माधवम सोमम आरत्वादम जवाद्वयम वंदे अक्षयवटम এতিয়া আমাৰ পূজাখিনি समुख सिया राम होंगे समुख सिया এতিয়া আমাৰ গোটেইখিনি পূজা হৈ গ'ল এতিয়া আমি গৈ আছো ত্ৰিবেণী সংগমৰ ঘাটলৈকে য'ত গংগা যমুনা আৰু সৰস্বতী যিখিনিত লগ হৈছে সেইখিনিত আমি নাৱেৰে যাই পিনে সেইখিনিত আমি অস্থিখিনি বিসৰ্জন দিম এতিয়া যোৱা ৰাস্তাটো অকমান দূৰ হয় অকমান মানে হয় আৰু আধা কিলোমিটাৰ মান হ'ব তো কাষে এইবিলাক আপোনালোকে গম পাইছে গংগাৰ পানী ল'বৰ কাৰণে আপুনি ধুনীয়াকৈ ইয়াত বটল পাই কিনিব লগতে প্ৰসাদ পাই ইয়াত এটা মন্দিৰো আছে এই মানুহবিলাকে অহা যোৱা কৰি আছে খুব ধুনীয়াকৈ খুব ভাল লাগে এইবিলাক দেখিছেনে বটলবিলাক আছে এয়া ভাও ধৰি থাকে শিৱৰ ভাও ধৰে এনেকৈ পাৰ্বতীৰ ভাও ধৰে সকলোৱে ভাও ধৰে এনেকৈ তেওঁলোকে দেখায় আৰু মনোৰঞ্জন কৰে সো খুব ভাল লাগে আপোনালোকেও আহিব এনেও আহিব পাৰে অকল অস্থি বিসৰ্জন বুলি নহয় এনেও আহিব পাৰে পবিত্ৰ জেগালৈ গংগাৰ পানীত গা ধুই নিজকে পবিত্ৰ কৰিবলৈ তো এতিয়া আমি দেউতাৰ অস্থিখিনি বিসৰ্জন দিম দেউতাই যাতে ভাল জেগাত জন্ম হ'ব পাৰে ইয়াৰ কাৰণে প্ৰাৰ্থনা কৰিম আৰু য'তে আছে শান্তিত থাকক তাৰ পৰাই আমাক আশীৰ্বাদ দি থাকক এইটোৱে বিচাৰিম ইয়াৰ ৰাস্তাৰ কিনাৰত এইবিলাক মানুহবিলাক বহি থাকে কিবা যদি দিব বিচাৰে তেওঁলোকক দিব পাৰে আৰু এনেকৈ দুখীয়া মানুহবিলাক বহি থাকে ৰাস্তাৰ কিনাৰতে তো এতিয়া আমি ঘাটলৈকে গৈ আছোঁ আৰু ঘাটত যাই পিনে আপোনালোকক দেখুৱাই আছোঁ আমি ঘাট পামেই এতিয়া ঘাটৰ কিনাৰত এইবিলাক দোকানবিলাক আছে আপুনি জুমকা ল'ব পাৰে খাৰু ল'ব পাৰে মংগলসূত্ৰ ল'ব এতিয়া উঠিলোঁ আমি নাৱত গতিকে নাৱত আপোনালোকে ফিজ দিব লাগিব পইচা দিব লাগিব গতিকে আপোনালোকে কিন্তু কানেকশ্যন কৰি যাব আমাক এই দাদাজনে লৈ গ'ল গতিকে আমাৰ কম পইচাতে হৈছে আপোনালোকে এনেই গ'লে বহুত টকা ল'ব বহুত পইচা ল'ব ইয়াৰ মোৰ বা এতিয়া আমি ঘাটৰ মাজভাগলৈ গৈ আছোঁ এয়া আমি মাজভাগখিনি পালোঁ এতিয়া আমি দেউতাৰ অস্থিখিনি বিসৰ্জন দিলোঁ লগতে কুস্তিখন আৰু ভগৱানৰ ওচৰত গংগা মাৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ দেউতাই যাতে শান্তি লাভ কৰে আৰু আমি পবিত্ৰ গংগাৰ পানীৰে ত্ৰিবেণী সংগমৰ পানীৰে নিজকে ধুৱালোঁ
এতিয়া আহিছোঁ আমি দুপৰীয়াৰ আহাৰ খাবৰ কাৰণে এখন ধুনীয়া ভেজ ৰেষ্টুৰেণ্টত। গতিকে এইখন বহুত ধুনীয়া হয় ৰেষ্টুৰেণ্টখন। ইয়াত আমি আহিছোঁ, দাদাজনে আমাক লৈ আহিছে ইয়ালৈ। তো ইয়াতে আমি অৰ্ডাৰটো দিম। খুব ভাল লাগিছে ৰেষ্টুৰেণ্টখন। আৰু এয়া হৈছোঁ মই। আৰু এতিয়া আমি মেনুখন চাম। মেনুখন খুলিলোঁ। ইয়াতে যিটো আছে ষ্টেণ্ডাৰ্ড নৰ্থ ইণ্ডিয়ান থালি আৰু স্পেচিয়েল নৰ্থ ইণ্ডিয়ান থালি, এয়াই আমি দিছোঁ। আৰু এইবিলাক বহুত দিলে, বহুত খালোঁ, বহুত ভাল লাগিল। তাৰ পাছত আহিলোঁ আমি এখন পাৰ্কলৈকে। ভৰত দাস পাৰ্ক বুলি কয় এইখনক। খুব ধুনীয়া পাৰ্কখন। ইয়াত অকণমান টাইম এনেই ফুৰিব আহিলোঁ। খুব গৰম হয়, গৰমৰ কাৰণে ক'তো আমি ফুৰা নাই, জাষ্ট আমি নিয়মখিনি কৰিলোঁ। তাৰপিছত অকণমান এনেই দাদাজনে ক'লে আৰু অকণমান ফুৰি আহিম ব'লা, সেইকাৰণে আহিলোঁ। আৰু দাদাজন খুব ভাল দেই, খুব ভাল। তেখেতে গোটেইখিনি আমাক দেখুৱাই দিছে, গোটেইখিনি কৰি দিছে। আৰু এই ভিডিঅ'টোৰ জৰিয়তে দাদাজনক ক'ব বিচাৰোঁ, তেওঁ যিহেতু হিন্দী ভাষী হয়, যে भैया बहुत बहुत थैंक्स, आपने जो किया है हमारे लिए बहुत बहुत थैंक्स। তেওঁ মানে ভিডিঅ'টো চাব যিহেতু, গতিকে ক'লোঁ আৰু তেওঁলোকৰ যিটো এপ আছে, এপটোৰ দ্বাৰাই আমি এইবিলাক মানে এই ত্ৰিবেণী সংগমেই হওক, প্ৰয়াগৰাজখন হওক চাবলৈ পালোঁ। গতিকে ভাইয়াজি বহুত বহুত থেংক ইউ। আৰু পাৰ্কৰ ভিতৰত এনেকৈ মহাদেৱ ভগৱানৰ ফটোবিলাক ৰখা হৈছে, লগতে ৱালত এইবিলাক ড্ৰয়িং কৰা আছে, হাতী, গড়, তাৰপাছত ভালুক, এনেকৈ চৰাই। খুব ধুনীয়া হয় পাৰ্কখন, খুব ভাল লাগিল। আমি দুখনমান ফটো উঠিলোঁ, বা মই মা। তাৰপিছত আহিলোঁ আমি হোটেল ৰুমলৈ। আৰু হোটেল ৰুমত আহি মোৰ হ'ল পেট বেয়া। চ' দাদাজনে আমাক বহুত হেল্প কৰিলে। তেওঁ আমাক ঘৰৰ পৰা ভাত, দাইল, আলু পিটিকা পঠাই দিলে। তাৰ কাৰণেও বহুত ধন্যবাদ, তেওঁক বহুত থেংকছ। আৰু এইখিনি খাই অকণমান মই পেটটো ভাল পালোঁ, টেবলেটো আনি দিছে মোক, তাৰ কাৰণেও বহুত ধন্যবাদ। তো এতিয়া আমি খাই লওঁ। এইটো হৈছে হোটেলৰ মানে ৰুমৰ ভিউ। আৰু বায়ে এতিয়া ওলাইছে যাবৰ বাবে। আমাৰ ফ্লাইট আছে 12:55-ত। গতিকে ইয়াৰ পৰা আমি 10টা বজাত ৰাওনা হ'ম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। কিপ ৱাটছিং, থেংক ইউ। বায়ে ওলাই লৈ পিনে এনেকৈ ভিডিঅ' কৰি আছে, খাৰু দেখাই আছে আপোনালোকক। তাইক কেনেকুৱা লাগিছে জনাব। কিপ ৱাটছিং গাইজ। চাওক গাইজ, প্ৰয়াগৰাজত ট্ৰেক্টৰ চলিছে। আমি এতিয়া গৈ আছোঁ দিল্লীলৈ, দিল্লী এয়াৰপৰ্ট। কিপ ৱাটছিং গাইজ। আমি পালোঁ দিল্লী। এখন হৈছে দিল্লী মহানগৰ। এতিয়া পালোঁ দিল্লী এয়াৰপৰ্ট। আৰু এইটো এয়াৰপৰ্টৰ পৰা আমি যাম গুৱাহাটী। তো আমি আছোঁ টাৰ্মিনেল 1ত, যাব লাগিব টাৰ্মিনেল 2লৈকে। চ' অকণমান দীঘলীয়া হয় ৰাস্তাটো। তো যাই আছোঁ। যাই পিনি আমি চেকিং কৰি লৈ পিনে তাৰপাছত যাম আমি। এতিয়া আমি টাৰ্মিনেল 2 বিচাৰি আছোঁ। একদম বিচাৰি পোৱা নাই, গৈ আছোঁ। এই ভণ্টিক মানে কৈছোঁ আৰু গাড়ী এখনত উঠিব, তাই যদি চলাই ন যাম আৰু। আমাৰ মা ক'ত গ'ল? মা এইপিনে গ'ল, গুচি গ'ল। বলকচোন, বলক চাওঁ। 18 নম্বৰ। বহুত ভণ্টিয়ে কৈছে ৰাস্তা পাৰ হ'ব লাগিব নেকি? নালাগে, 18। 18 बोला है, 18 में जाना होगा। उसके बाद वहाँ से पूछ लेंगे। वो मम्मी आ नहीं पा रही है हम लोग। थोड़ी हिंदी आ गया मुझे। এতিয়া আমি গৈ আছোঁ, ঠিক আছে। 18। এইটো চাওক দিল্লী এয়াৰপৰ্ট হয়, বহুত ধুনীয়া হয়। 13 পালোঁ আমি। 13, 12 আৰু 13 আমি পাব লাগিব 18। ফাইনেলি আমি টাৰ্মিনেল 18 পাম। এইটো লাষ্টৰটো টাৰ্মিনেল 18। এতিয়া আমি ফ্লাইটত উঠিলোঁ দিল্লীৰ পৰা। গুৱাহাটী যাই পাম অকণমান পিছতে। গতিকে আপোনালোকে ভিডিঅ'টো ভালকৈ চাই থাকিব। ফাইনেলি আমি গুৱাহাটী এয়াৰপৰ্ট আহি পালোঁ। এতিয়া আমি লাগেজবোৰ লৈ ল'ম আৰু তাৰপাছত ঘৰলৈকে যাম। গতিকে ভিডিঅ'টো ইয়াতে আমি সমাপ্ত কৰিলোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে জনাব।
যদি ভাল পালে তেতিয়াহ'লে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব কমেণ্টো কৰিব আৰু আমি যিটো এপৰ দ্বাৰা গৈছিলোঁ সেই এপটোৰ বিষয়ে আপোনালোকক ডেছক্ৰিপশ্যন বক্সত দি দিম আপোনালোকে যাব পাৰিব গতিকে বহুত বহুত ধন্যবাদ